ভিডিঅ'টোত আমি সোলাৰ সিস্টেম সৌৰজগতৰ বিষয়ে কেইটামান কোৱেশ্চন এনসাৰ ডিসকাস কৰিম যেটো মোস্ট ইম্পৰ্টেন্ট হয় যিকোনো কম্পিটিটিভ এক্সামত প্ৰায় সুধি থাকে আহক ভিডিঅ'টোলৈ আমি আগবাঢ়ো ইয়াত দিছে সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহটোৰ নাম কি ইয়াৰ এনসাৰ হ'ব মাৰ্কিউৰি বুধ অৰ্থাৎ সৌৰজগতৰ ক্ষুদ্ৰ গ্ৰহটোৰ নাম মাৰ্কিউৰি বুধ আপোনালোকে অসমীয়া আৰু ইংলিশ নামটো মনত ৰাখিব দুটাই নেক্সট দিছে সৌৰজগতৰ কোনটো গ্ৰহক ৰেড প্লেনেট বুলি কোৱা হয় এনসাৰ হ'ব মংগল মাৰ্স যেটো মংগল গ্ৰহক আমি ৰেড প্লেনেট বুলি কওঁ নেক্সট সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম কি ইয়াৰ এনসাৰ হ'ব বৃহস্পতি জুপিটাৰ অৰ্থাৎ বৃহস্পতি সৌৰগ্ৰহ জগতৰ বৃহত্তম গ্ৰহ নেক্সট সৌৰজগতৰ কোনটো গ্ৰহক গ্ৰীণ প্লেনেট বুলি কোৱা হয় এনসাৰ হ'ব পৃথিৱী অৰ্থাৎ আৰ্থ আমি গ্ৰীণ প্লেনেট বুলি কওঁ য'ত আমি বসবাস কৰোঁ পৃথিৱীত গ্ৰীণ প্লেনেট বুলি কয় নেক্সট দিছে সৌৰজগতৰ কোনটো গ্ৰহৰ ঘনত্ব আটাইতকৈ বেছি ইয়াৰ এনসাৰটো হ'ব বৃহস্পতি জুপিটাৰ অৰ্থাৎ বৃহস্পতি গ্ৰহৰ ঘনত্ব সৌৰজগতৰ আটাইতকৈ বেছি নেক্সট সৌৰজগতৰ কোনটো গ্ৰহৰ ঘনত্ব আটাইতকৈ কম ইয়াৰ এনসাৰটো হ'ব শনি স্যাটাৰ্ণ অৰ্থাৎ শনি গ্ৰহৰ ঘনত্ব আটাইতকৈ কম নেক্সট সৌৰজগতৰ কোনটো গ্ৰহৰ সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰা সময় আটাইতকৈ কম ইয়াৰ এনসাৰ হ'ব বুধ মাৰ্কিউৰি অৰ্থাৎ মাৰ্কিউৰি গ্ৰহৰ সূৰ্যৰ চাৰিওফালৰ পৰা প্ৰদক্ষিণ কৰিবলৈ আটাইতকৈ কম সময় লয় নেক্সট দিছে কোনটো গ্ৰহৰ উপগ্ৰহ নাই এনসাৰ হ'ব বুধ অৰ্থাৎ মাৰ্কিউৰিৰ উপগ্ৰহ নাই নেক্সট দিছে সৌৰজগতৰ কোনটো গ্ৰহক ব্লু প্লেনেট বুলি কোৱা হয় এনসাৰ হ'ব নেপচুন নেপচুনক আমি সৌৰজগতৰ ব্লু প্লেনেট বুলি কওঁ নেক্সট দিছে চন্দ্ৰই নিজৰ কক্ষপথত কিমান দিনত পৃথিৱীৰ চাৰিওফালে এপাক ঘূৰাই এনসাৰ হ'ব 27.5 দিন নেক্সট দিছে সৌৰজগতৰ কোনটো গ্ৰহৰ কক্ষপথ আটাইতকৈ অধিক বৃত্তাকাৰ এনসাৰ হ'ব বুধ মাৰ্কিউৰিৰ কক্ষপথ আটাইতকৈ বেছি বৃত্তাকাৰ আপোনালোকে মনত ৰাখিব নেক্সট দিছে সৌৰজগতৰ কোনটো গ্ৰহক হটেষ্ট প্লেনেট বুলি কোৱা হয় অৰ্থাৎ সৌৰজগতৰ কোনটো গ্ৰহ আটাইতকৈ বেছি গৰম উষ্ণতা বেছি আছে সেইটো গ্ৰহটো হৈছে শুক্ৰ ভেনাছ আটাইতকৈ হটেষ্ট প্লেনেট সোলাৰ সিস্টেমৰ নেক্সট দিছে টাইটন কোনটো গ্ৰহৰ উপগ্ৰহ এনসাৰ হ'ব শনি স্যাটাৰ্ণৰ উপগ্ৰহ টাইটান আৰু এনসেলেডাছ হেতু আন এটা উপগ্ৰহ হয় শনিৰ আপোনালোকে মনত ৰাখিব নেক্সট দিছে সৌৰজগতৰ কোনটো গ্ৰহৰ চুম্বকীয় তল আটাইতকৈ শক্তিশালী এনসাৰ হ'ব বৃহস্পতি জুপিটাৰ ইয়াৰ চুম্বকীয় তল আটাইতকৈ শক্তিশালী নেক্সট দিছে সৌৰজগতৰ কোনটো গ্ৰহক কোল্ডেষ্ট প্লেনেট বুলি কয় এনসাৰ প্লুটো কিন্তু প্লুটো সোলাৰ সিস্টেমত এতিয়া ধৰা নহয়
দুটাও কিছুমান এক্সামত সোধে আপোনালোকক, যিটো প্লুটোই হ'ব কোল্ডেষ্ট, কাৰণ সূৰ্যৰ পৰা ইয়াৰ দূৰত্বটো বহুত বেছি, সেইকাৰণে ইয়াক কোল্ডেষ্ট বুলি কয়। নেক্সট দিছে ইউৰোপা কোনটো গ্ৰহৰ উপগ্ৰহ? এনচাৰ হ'ব বৃহস্পতি। জুপিটাৰ উপগ্ৰহৰ নাম হৈছে ইউৰোপা। আৰু কেলিষ্টো, গ্যানমেড এইটো আন দুটা উপগ্ৰহ হয়, আপোনালোকে মনত ৰাখিব। নেক্সট দিছে ফবছ আৰু ডিমছ কোনটো গ্ৰহৰ উপগ্ৰহ? এনচাৰ হ'ব মাৰ্চ, মংগল গ্ৰহৰ উপগ্ৰহ। নেক্সট দিছে সৌৰজগতৰ কোনটো গ্ৰহৰ বছৰৰ দৈৰ্ঘ্য আটাইতকৈ বেছি? এনচাৰ নেপচুন। নেক্সট দিছে সৌৰজগতৰ কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা আটাইতকৈ বেছি? এনচাৰ হ'ব শনি, ছেটাৰ্ণ। ইয়াত টোটেল 80টা উপগ্ৰহ হয়, যাৰ ভিতৰত 53টা কনফাৰ্ম আৰু 29টা প্ৰভিজনেল হয়, আপোনালোকে মনত ৰাখিব। নেক্সট দিছে সৌৰজগতৰ কোনটো গ্ৰহৰ বছৰৰ দৈৰ্ঘ্য নিম্নতম? এনচাৰ হ'ব বুধ। বুধ গ্ৰহৰ বছৰৰ দৈৰ্ঘ্য নিম্নতম। গতিকে ফ্ৰেণ্ড, ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। আশা কৰি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব, আৰু যিমান ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, যাতে মই নেক্সট আৰু ভিডিঅ' বনাবলৈ মটিভেশ্যন পাই থাকোঁ। আজিলৈ আহিছোঁ, বাই।